হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আমাৰ ভাইটি ব্লগলৈ। চ' বহুত দিনৰ মূৰত লগ পাইছোঁ ইয়াক, সেইকাৰণে আজি বোলো দুটাই ব'লা ফুৰি আহোঁগৈ দিছামুখৰ ফালৰ পৰা, হয় নাই ভাইটি? হয় হয়। বাকীখিনি তুমি কৈ দিয়া আৰু আমাৰ বন্ধুসকল, ক'বলৈ একো নাই, আপোনালোকে চাই যাওক খালি আৰু আনন্দ কৰি যাওক। আমি গৈ আছোঁ আজি দিছামুখ বহুত দিন যিহেতু অহা নাই। দিছামুখৰ যিটো ভিউ আছে, আমি আজি বহুত দিনৰ মূৰত চামগৈ আজি কেনেকুৱা হৈ আছে। ব'লক আমি আৰম্ভ কৰোঁ। ফাইনেলি আমি আহি পাই গ'লোহি দিছামুখ। আপোনালোকক ভিউটো দেখাওঁ এতিয়া, এবাৰ চাওক না ভিউটো। আপোনালোক মানে কেনেকুৱা মজা লাগিব চাওক এবাৰ ভিউটো। আপোনালোক মাজে মাজে আহি থাকিব। আমাৰ এনেকুৱা অসমত ইমান ধুনীয়া ধুনীয়া জেগা আছে, আপোনালোক কিহৰ বাহিৰত যাব লাগে। মেইন বস্তু আমাৰ চাওক, আমাৰ যিজন বন্ধু আছিলে ইয়াত সৌ পানীবিধ এৰি আছে। একো নহয়, সৌ পানীবিধে আহিছা, ডাঙৰটো নাই নহয়। বন্ধুসকল, দিছামুখৰ যিবোৰ ল'ৰা ছোৱালী ইয়াত এক্সাৰচাইজ কৰি থকা দেখা গৈছে, আমি সিহঁতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। সিহঁতৰ পৰা আমি কিবা কিবি সুধিম। সকলোৱে এবাৰ হাই কৰি দিব নি ভিডিঅ'ত? বাই নহয়, হাই কৰি দিয়ক। এই চাই নেকি? এইট চাই হাই কৰি দিয়ক। হেল্ল', মোৰ ইউটিউব চেনেল আছে, চবে ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক। চবে ছাবস্ক্ৰাইব কৰিবা দেই ভাইটি। ইউটিউব চেনেলৰ নাম নাজানো কিন্তু ৱাহিদু ব্লগ ষ্টুডিঅ'। ৱাইটো ব্লগ ছাবস্ক্ৰাইব কৰি দিবা। হাই কৰি দিয়ক দাদা। এক্সাৰচাইজ কৰি আছে। এক্সেলেণ্ট মানুহ আহিছে, চশমা পিন্ধাজন। কোন জানি ইউটিউবাৰ? পাপুজি পিং পাং। এওঁ ইউটিউবাৰ চেনেল আছে পাপুজি পিং পাং। তেখেতৰ ওচৰলৈ আমি যাম এতিয়া। হাই বন্ধু। এজন শংকুৰ পাংকিং, এবাৰ হাই কৰি দিয়ক। এজন নাম শংকুৰ পাংকিং আৰু এজন আছে পিং পিং পাং পাং। এবাৰ হাই কৰি দিয়ক। হেল্ল', ভাল লাগিল হা লগ পাই। এই যে আপোনালোকে এই দিছামুখৰ ব্ৰহ্মপুত্ৰখন যিমানেই চাফা, মোৰ অন্তৰখনো সিমান চাফা। भाई साहब कुछ ज़्यादा नहीं हो गया ये? मतलब कुछ भी। সেইবাবে কৈছোঁ, যদি কোনোবাই মোক লাইক কৰা, কমেণ্ট কৰা, অকল ফটোত আৰু ভিডিঅ'ত ষ্টৰিত লাইক কৰি থাকিলে নহ'ব নহয়, ডাইৰেক্ট নিজে নিজে কৰি দিয়া আকৌ ভাল পোৱা যদি। অ'কে, তোমাক যিমান ছোৱালী আছে চবেই তোমাক ভাল পাব বুলিয়ে ক'বা। তোমাৰ যিটো মানে তোমাৰ চেহেৰা আছে মানে ইমানেই ধুনীয়া, ল'ৰাটোক চবেই ছাপোৰ্ট কৰিব। বহুত কিউট ল'ৰা, মানে কিউট বয়। কি বয়? কিউট বয়। কিউট বয় বুলি ক'লে হাঁহিছে, লাজ কৰিছে, আচলতে কিউটে হয়। একো নাই, ল'ৰাটোক ছাবস্ক্ৰাইব কৰি দিব। ব্লেক কিউট খালি। আই এম ব্লেক বয়। ব্লেক বয়। বহুত ছোৱালী কলাৰ বয়, সেইটো কৈছোঁ। কিন্তু বহুত ছোৱালী আছে গাইছ, কোলা ল'ৰাহে ভাল পায় আকৌ। অকল লোকৰ ল'ৰা ছোৱালী এইটো সময়ত এক্সাৰচাইজ কৰা দেখাও গৈছে, চব খোজকাঢ়ি আছে, দৌৰি আছে, দেখিছে। আৰু আমাৰ মোক ভাল পাবানে নোপোৱা সেইটো কোৱা। ৰ'বা না, মুঝে প্যাৰ কৰেগে নেহি কৰেগে যদি মোক ব্লক কৰি দিয়া, কেলৈ মোক ব্লক দিবা? এই ভিডিঅ' চিডিঅ' নকৰিবা দেই। দেখিছানে? আমাৰ ল'ৰা ক'ব উন্নতি হ'ব? অকল ছোৱালীৰ লগত কথা পতা ল'ৰা ছোৱালী দেখিছে, অকল এক্সাৰচাইজ কেনেকৈ উন্নতি হওঁ, আমাৰ কেনেকৈ ধ্বংস হওঁ। मतलब वो अलग ही लेवल का बंदा था। ইয়াৰ বিষয়ে আপোনালোকে কমেণ্টত কিবা এটা জনাব দেই। বন্ধুসকল, যিমান সময় গৈ আছে সিমান ৰাতি হৈ আহি আছে। মানে ভয়ো লাগিছে, অচিনাকি মানুহ, অচিনাকি জেগা। মানে জেগাডোখৰ ইমানেই ধুনীয়া, মই আপোনালোকক কি ক'ম আৰু। মানে জানুৱাৰীত আৰু মজা লাগে আহি, তাতকৈ এতিয়া আৰু মজা লাগিছে। পানী আছে চব পিনে, একদম পাৰেই দেখি নাপায়, ব্ৰহ্মপুত্ৰ। এই খুঁটাকেইটা দেখিছে নাই? এইকেইটা আমাৰ ঘৰত লগাই থোৱাকেইটা একেই, খালি চুটি আৰু। বন্ধুসকল, এতিয়া সময় শেষ হৈছে, আমি এতিয়া যাব ওলাই আহিছোঁ। টাইম গৈ আছে। মই কিবা এটা কৈ দিওঁ নেকি? যিহেতু এই দাদাহঁতে পুৱা এক্সাৰচাইজ কৰিছে। জয় জুবিন দা, জয় জুবিন দা। আমাৰ জুবিন দা মেইন, জুবিন দা থাকিবতো চব থাকিব। আকৌ ভিউটো দেখাই দিছোঁ, চব। ৱাও, বিউটিফুল। গাইছ, আমি দিছামুখ আহিছিলোঁ, তো ছয়তে গৈ আছোঁ আমাৰ গুপ্তদা হোটেললৈকে। তো এতিয়া ৰন্ধন গাইছ, এতিয়া আমাৰ ই খাবগৈ কিবা এটা। কেই টকা? 25 টকা। 25 টকা দিয়ক, 2 জেগা। বঢ়িয়া।
এতিয়া আমি দৈ চিৰা খাবলৈ এখন এনেই হোটেলখন কিমান বছৰ পুৰণি আপুনি কৈ দিয়কচোন এই হোটেলখন এনেই কিমান বছৰ পুৰণি হয় বহুত পুৰণা হয় এনেই প্ৰায় কিমান বছৰ 50 বছৰমান হ'ব 20-50 বছৰমান হ'ব 20-50 বছৰ হোটেল 50 বছৰমান পুৰণা হোটেল তেনে ভাবক এই দাদা কোৱা মতে 50 বছৰ আৰু পুৰণা হোটেল তো আমাৰ 50 বছৰ ঘৰ ভাঙি চিঙি শেষ হৈ যায় এই আছে এই প্ৰথম পানী দিছে মিঠা এইটো হৈছে দৈ চিৰা আৰু গুড় এই তিনিটা বস্তু পাব মাত্ৰ 25 টকাত আপোনালোকে এইখন হোটেল আহিব কি কয় এখন গুপ্তা হোটেল ন গুপ্তা হোটেল বুলি কয় এজন দাদা আছে আপোনালোকে ইয়াত আহিব পাৰিব ইয়াত চবেই খাব মাত্ৰ 25 টকাত আপোনালোকে চাওক কি ধুনীয়া আপোনাৰ গুড় দিব হা চিৰা দিব আৰু গাখীৰ দৈ আৰু এজন আমাৰ বন্ধু আছে খাবলৈ পৰা ৰেডি হৈ আছে অকল আহি থাকোঁতে এটা বস্তু আমি লক্ষ্য কৰিলোঁ আপোনালোককো দেখাওঁ গতিকে চাওক আমাৰ অসমৰ যিটো মিলা প্ৰীতি দিছামুখত বেছি দেখা পোৱা যায় এইপিনে চাওক এইটো হ'ল সুশান যিটো আমাৰ হিন্দুসকলক জ্বলোৱা হয় আৰু কিনাৰতে পাব আপোনালোকে কবৰস্থান যিটো মুছলমানসকলক ৰখা হয় আপোনালোকে সেই আগলৈ দেখিব পাৰিব তাত মানে মুছলমানসকলৰ কবৰস্থান আছে মানে ওচৰা ওচৰি ইয়াত মানে মিলা প্ৰীতিটো বেছি দেখা পোৱা যায় আমি সদায় একতা হৈ জীয়াই থাকিব লাগিব এজন মুছলিম এজন হিন্দু কৰিব নালাগে কেতিয়াও কোৰাণে কাকো শিকোৱা নাই এজন বেয়া বুলি গীতায়ো কাকো শিকোৱা নাই এজন বেয়া বুলি গতিকে আমি হিন্দু মুছলিম চব ভাই আমি একেলগে থাকিম আমাৰ অসমত আমি এনেকৈয়ে জীয়াই থাকিব লাগিব শংকৰ আজান প্ৰিয় দেশ হয় এখন আমি এনেকৈয়ে জীয়াই থাকিব লাগিব আমি এনেকৈয়ে জীয়াই থাকিম এয়া চাওক ইয়াত সকলো দেখিছেনে মুছলমানসকলক ৰখা হয় যিটো কবৰস্থান হয় কবৰস্থান বুলি কোৱা হয় মুছলমানসকলক ৰখোৱা জেগাত এইটো চব কবৰস্থান আছে এই ওচৰতে হিন্দুসকলক জ্বলোৱা জেগা আছে মানে ভাল লাগিলে এনেকৈয়ে থাকিব লাগে সদায় মানে হয়নে কি কোৱা ইয়াৰ বিষয়ে কি কোৱা মানুহ সদায় কেনেকৈ থাকিব লাগে তোমাৰ মতে কেনেকৈ থাকিব লাগে মই এতিয়া জানো সকলো জনজাতিয়ে আমাৰ কাৰণে সমান আৰু ইয়াত কোনো ধৰা জাতি ধৰ্মলৈ একো জাতি ধৰ্মলৈ বিতৰ্ক কৰিব নালাগে কাৰণ আমি মানুহনো কিমান দিন জীয়াই আছোঁ আজি আছোঁ কাইলৈ নাই এনেও এদিন এই পৃথিৱীখন এৰি যাবই লাগিব এইখন সদায় হৈছে যিহেতু এতিয়া এই ভাইটিয়ে দেখালে চাগে ইয়াত মিলা প্ৰীতি এটা কবৰস্থান আৰু শ্মশান ঘাট যিহেতু গম পাইছে হিন্দু মুছলিমৰ যোনটো নীতি নিয়ম তেওঁ ওচৰ ওচৰিকৈ দেখা পোৱা গৈছে মানে কিবা এটা ভাল আৰু জানে বেছি বিশেষ একো নকওঁ এটাই আৰু ইয়াত দিছামুখৰ আৰু এটা কথা কৈছোঁ ইয়াত চব জাতি মানুহ আপুনি একেলগে পাব আপুনি বঙালী মানে বড়ো মুছলিম হিন্দু চব একেলগে মানুহ পাব ঠিক আছে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি আপোনালোকৰ চাই ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই টাটা বাই বাই চি ইউ